কি খবৰ হে? আজি ফুলবিলাক দেখাও ভালকে, চাই দেখাও। পার হই গোলা তুমি উখাহু যাই রই কিনো আদর বুকুতে জাগে ভাবি তোমাক নিজৰ ভাবি তোমাক নিজৰ তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা তুমি হিতি নিহানি তাপ তুমি নয়ে নয়ে তুমি পার পার তুমি হলে দূর হিয়াত হাহাকাৰ কিনো চাৱনিৰে কৰা চিকাৰ তুমি দালে দালে তুমি পাতে পাতে তুমি ফুল ফুল খুবা খুবা আজি এটা ৰেচিপি দিম, চাই থাকক। আজি আমি নবাবী পনীৰ বনাম। তো পনীৰটো ল'লোঁ আমি, এনেকুৱা পেকেট এটা কিনি আনিছোঁ পনীৰৰ, আমুলৰ, আপোনালোকেও আনি ল'ব পাৰে। তাৰপাছত পিঁয়াজটো এনেকৈ কাটি লৈছোঁ, কাজুটো লৈছোঁ, তাৰপাছত ইয়াতে দৈ আছে, ক্ৰীম আছে। বনাম আৰু ভালকৈ দেখাম, চাই থাকক। কেৰাহীত তেলটো গৰম হ'ব দিছোঁ। আমি ইয়াতে ইলাচিটো দি দিলোঁ, তাৰপাছত অকণমান গোটা জিৰা দিম, এইবিলাক অকণমান লোট থৈ কিনে ভাজিম আমি। ভজা হোৱাৰ পিছত তাৰপাছত পিঁয়াজটো দি দিম আমি ইয়াতে। পিঁয়াজটো অকণমান ডাঙৰকৈ কাটিব লাগিব, তেতিয়া টেষ্টি লাগিব খাই। পিঁয়াজটো ভজা হোৱাৰ পিছত আমি বেছি ভাজিব নিদিওঁ আমি, কাৰণ এইখিনি আমি মিক্সিত মানে আমি গ্ৰাইণ্ড কৰিম। তাৰপিছত কাজুটো দি দিম আমি। মিক্সিত ফেটিলামতো তাৰপাছত আমি অলপ অলপ ইয়াৰ পাছত আদা আৰু বেছি ভাজিব নালাগে, অকণমান ভাজিলে হৈ যাব। অকণমান আদা দি দিম আৰু অকণমান নহৰু দি দিম ইয়াতে। তাৰপিছত অকণমান লাৰি দিম। আমি হালধি প্ৰয়োগ নকৰোঁ ইয়াত। এতিয়া জলকীয়াখিনি দিম, জলকীয়াটো দি দিলোঁ ইয়াতে। জলকীয়াখিনি দি কিনে আমি অকণমান ইয়াতে পানী দি দিম।
নিমখ দিম ঢাকনখনে ভাঙি যাব নিমখটো আমি পিছত লাগে বেছিকৈ দিম এতিয়া অলপমান দিম নিমখটো অলপ দি দিলোঁ ইয়াতে অকণমান গেছটো বঢ়াই দিম ল'ত আছিলতো এতিয়া অকণমান বঢ়াই দিম চাই থাকক উতল আহিছে চাওকচোন বেছি উতলিবলৈও নিদিওঁ নিদিওঁ কাৰণ আমি এইটো মিক্সিত খুন্দি ল'মতো চাই থাকক আগলৈকে দেখাই থাকিম নমাই কিনে অকণমান ঠাণ্ডা হ'ব থৈ দিম তাৰপিছত মিক্সিত খুন্দি ল'ম আমি ঠাণ্ডা হোৱাৰ বা আমি ঠাণ্ডা টাইমখিনি অকণমান কাপোৰ চাপোৰ ধুই আহোঁ আৰু চাই থাকক আমি মিক্সিত বটিম চাই থাকক হ'লে আৰু অকণমান দি দিওঁ স্মেলিংটো কেনে হৈছে চাওকচোন ইমান ধুনীয়া এটা স্মেল ওলাইছে কি কম দি দিব পাৰিলে তো চাই থাকক আর ফুচলি কিউটিটো আমার হিহি লাইক কমেন্ট সাবস্ক্রাইব করে দিব खतन में दसिया पुचु 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 गेल दे চাই থাকক এতিয়া আমি ডিছটো বনাম এয়া কাজু পিঁয়াজ এইবিলাক আছে ইয়াতে এই পনীৰটো কড়াইটো দি দিলোঁ তেল তাতে আছিল মানে অকণমান আৰু অলপ তেল দি দিম এতিয়া চাই থাকক ইয়াতে লাইটটো দি দিম চাই থাকক আৰু কি দিম বাটাৰ দি দিলোঁ আৰু অকণমান দি দিলোঁ আৰু দি দিলোঁ আপোনালোকেও দিব বাটাৰখিনি এইখিনি গলি যোৱাৰ পিছত আমি ইয়াতে এইখিনি দি দিম নে কাজু পিঁয়াজ এইটো দি দিম ইয়াতে লাইট দিম লৰাই 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 গেছটো আমি ল' ফ্লেমত থ'ম গেছটো আমি এতিয়া ল' ফ্লেমত থ'ম অকণমান লাৰি দিম এইখিনি আমি অলপ আমি দৈ দি দিলোঁ 4 চামুচ দিছোঁ সৰু চামুচেৰে আমি দৈখিনি যাতে ভালকৈ ইয়াতে ফ্ৰাই হয় দৈটো যাতে অকণমান ভালদৰে ফ্ৰাই হয় অকণমান আমি জালুকৰ গুড়ি দি দিলোঁ এই জালুকৰ গুড়ি দি দিলোঁ অকণমান ধনিয়া পাউডাৰ অকণমান ধনিয়া পাউডাৰ ইয়াত আমি কষ্টুৰি মিঠিটো দি দিছোঁ দেখাবা নহ'ল বাৰু অকণমান লাৰি দিম চাই থাকক মিঠি দি দিলোঁ অকণমান ইয়াতে এতিয়া ক্ৰীম দিম চাই থাকক আমি ক্ৰীমখিনি দি কিনে আমি ইয়াতে পনীৰখিনি দি দিম একদম সহজ কিন্তু জানানা বস্তুখিনিয়ে লাগে এতিয়া আমি অকণমান ইয়াতে গৰম মছলাটো মেইনটো দি দিম ইয়াতে কি ধুনীয়া হৈছে চাওকচোন গৰম মছলাটো দি দিলোঁ ইয়াতে আমি অলপমান চাহী পনীৰ মছলাটো দিওঁ অলপ বেলেগ ফিল অহাৰ কাৰণে স্মেলটো ভাল হোৱাৰ কাৰণে চাহী পনীৰ মছলাটো দি দিলোঁ
ঢাকনি দি কালাৰটো বেলেগ হোৱাৰ কাৰণে আমি অকণমান কালাৰটো বেলেগ হোৱাৰ কাৰণে আমি ৰেড চিলি দি কাশ্মীৰী দিম মিৰ্চ ৰেড চিলি ৱাও কি ধুনীয়া এটা স্মেল ওলছে দেখাতে খাব সুবিধা লাগছে এইটো অকণমান উতলিব দিম কাৰণ পনীৰটো অলপ আগতে দিয়া হৈছেতো চাই থাকক কি হয় দেখাই আছোঁ 1 মিনিটমান পাছত এতিয়া আমি অলপমান উতলাৰ পাছত চালোঁ ধুনীয়া এটা কালাৰ আহিলে তো আমি থৈ দিওঁ বন্ধ কৰি চাওক কি ধুনীয়া হৈছে আৰু কি কি খাওঁ দেখাম বাৰু থালখনত তো টাটা হেল্ল' গাইজ আমি মানে এটা বায়'টিকৰ প্ৰডাক্ট অৰ্ডাৰ কৰিছিলোঁ তাৰপাছত সেইটো আহিলে এতিয়া চাওক আমি আনবক্সিং কৰোঁ এতিয়া ৰেডি হওক এয়া আনবক্সিং কৰিবলৈ ওলাইছোঁ ৰেডি এতিয়া মানে আমি তো চাই লওঁ আহক কেঁচাটো লৈ ভা আমি আনবক্সিং কৰোঁ মিঠা এয়া বায়'টিকৰ প্ৰডাক্ট হয় হেয়াৰ প্ৰডাক্ট হয় আচলতে খুলি লওঁ আমি পিছত চাম আগতে এইটো খুলি লওঁ কি আছে ইয়াত এইবিলাক হৈছে বায়'টিকৰ প্ৰডাক্ট এয়া হৈছে বায়'টিকৰ বায়'কেল্প চেম্পু যিবিলাকৰ এক্সেচিভ হেয়াৰ ফল হয় তেওঁলোকৰ কাৰণে এই চেম্পুটো খুবেই ভাল মই ইয়াৰে খুব ভাল ৰিভিউ পাইছিলোঁ চ' চাওঁ কেনেকুৱা হয় ইউজ কৰি লওঁ আপোনালোকক ইয়াৰ ট্ৰাই কৰিব পাৰে এইটো আনি ইউজ কৰি চাওঁ তাৰপিছত মই অৰ্ডাৰ কৰিছিলোঁ এটা বায়'টিকৰ চেৰাম এইটো হেয়াৰ ৰিগ্ৰ'থৰ কাৰণে বহুত বেছি ভাল হয় চাওঁ কেনেকুৱা হয় বহুত ভাল ইয়াৰ ৰিভিউ আছে পিছলৈ মই ৰিভিউ দি দিম বাৰু আৰু তাৰে লগতে মই মিন্ত্ৰাৰ পৰা এটা কণ্ডিশ্যনাৰ ফ্ৰী পাইছোঁ এইটো আচলতে মই পে' কৰা নাই এইটো মই ফ্ৰী পাইছোঁ এইটো হৈছে এটা মিনি কণ্ডিশ্যনাৰ আচলতে মিন্ত্ৰাত চেল চলি আছিলে ফ্ৰী শ্বিপিং আৰু ডিছকাউণ্ট চলি আছিলে মই বহুত কম ডিছকাউণ্টত পালোঁ আৰু তো মই এই দুয়োবিধতে মিলি মোৰ 164 হৈছে কিন্তু চাব গ'লে এই চেম্পুটোৰে দাম হয় 159 তো ইয়াতে বহুত অফাৰ চলি আছিলে আৰু ডিছকাউণ্ট চলি আছিলে তো মই বহুত কমত পালোঁ আই থিংক এইটো মই চাব লাগিব 164 হয় কিন্তু এনেকৈ ছেপাৰেটলি প্ৰাইচটো লিখি দিয়া নাই এইটো মই অলম'ষ্ট 86 নে তেনেকুৱা ধৰণৰ এটা প্ৰাইচত পাইছোঁ আৰু এইটো 76 নে চামথিং মই চাব লাগিব আৰু কিমান আৰু এয়া ফ্ৰী হয় চাওঁ কেনেকুৱা হয় আৰু আচলতে বায়'টিকৰ প্ৰডাক্টবিলাক বহুত বেছি ভাল হয় তো মই বেছিভাগ বস্তু ক্ৰীমেই হওক বা লোচন হওক বা টোনাৰ হওক মই বায়'টিকৰ ইউজ কৰোঁ কিন্তু শ্বেম্পু আৰু চেৰামটো ইউজ কৰা নাছিলোঁ তো চাওঁ কেনেকুৱা হয় আপোনালোকক নিশ্চয় জনাম কেনেকুৱা হয় ভিডিঅ'টো চাই ল'ব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্টো কৰি দিব কমেণ্ট দিলে ভাল লাগে ন উৎসাহ পায় থেংক ইউ ভেৰি মাছ